পুনৰ মাজুলীত সংঘটিত হৈছে এটা কৰুণ ঘটনা। ইটোৰ পিছত সিটো মাজুলীৰ পৰা আহিছে খবৰ। একে পৰিয়ালৰ তিনিটি শিশুৱে একেলগে প্ৰাণ হেৰুৱালে মাজুলীত। মৃত্যু হোৱা তিনিটি শিশুৰ মাজত দুটি কন্যা শিশু আছিল। জানিব পৰা মতে মাছ ধৰিবলৈ গৈ কৰুণ মৃত্যুক সাৱটি ল'লে তিনিটি শিশুৱে। মাজুলীৰ বৰদোৱা গাঁৱত সংঘটিত হৈছে এই কৰুণ ঘটনাটো। স্কুলৰ পৰা আহি মাছ ধৰিবলৈ পুখুৰীত নামোতেই ঘটিল এই শিহৰণকাৰী ঘটনা। মৃত্যু হোৱা তিনি কণমানিৰ নাম পিংকি দলে, ভাইটি দলে আৰু পূৰ্ণিমা দলে। আপোনালোকক পুনৰ জনাইছোঁ, মাজুলীত পুনৰ সংঘটিত হৈছে এক কৰুণ ঘটনা। একে পৰিয়ালৰ তিনিটি শিশুৱে একেলগে প্ৰাণ হেৰুৱালে মাজুলীত। মৃত্যু হোৱা তিনিটি শিশুৰ মাজত দুটি কন্যা শিশু আছিল। জানিব পৰা মতে মাছ ধৰিবলৈ গৈ কৰুণ মৃত্যুক সাৱটি ল'লে তিনিটা শিশুৱে। মাজুলীৰ বৰদোৱা গাঁৱত সংঘটিত হৈছে এই কৰুণ ঘটনাটো। স্কুলৰ পৰা আহি মাছ ধৰিবলৈ পুখুৰীত নামোতেই সংঘটিত হ'ল এই কৰুণ ঘটনা।